उदालगुरि जिल्लानि माजबादनि 2 नं खादाबिल गामिनि सासे गोरिब नखरनि फरायसाया डक्टर जानायनि सिमां नुदों। बिकुल मुर्मुआ बावैसो फोसावजानाय गोजौ फरायसालि एबा मेट्रिक आनजादाव मोनबा आयदायाव लेटार नम्बरजों 85% लानानै उथ्रिसारना गासै खादाबिल ओनसोलाव गोग्गानाय लाबोदों। बिकुलआ इयुनाव सासे साबसिन डक्टर जानायनि सिमां नुदों। फरायसानि पास जानायाव बिटिआरनि गाहाय प्रमद बर'नि वेस्टि राजु थाकाला बाहागो लाफैदों। राजु थाकालखौ फरायसाखौ माखासे राङारि मदद होनाय आरो आखायाव बिजाबफोरखौ गथायनाय नुनो मोन्दों। इउपिपिएलनि उदालगुरि जिल्ला कमिटिनि नेहाथारि सबिन बसुमतारी, माजबाद ब्लक इउपिपिएलनि लेङाइ आफादगिरि उपेन्द्र कलिता, सुन्दर टिग्गा, मनोज बरुवा आरो गुबुन गोबां सुबुंफोरा फरायसानि न'आव नुजाथिहैदोंमोन। बिकुल मुर्मु। কিমান পার্সেন্টেজ পাইছিল মেট্ৰিকত? 85। ক'ত এডমিশ্যন কৰিছে? ঢেকিয়াজুলিৰ গ্ৰেভিটি জুনিয়ৰ কলেজত। ভৱিষ্যতে কি হ'ম বুলি ভাবিছে? ডক্টৰ মেডিকেল পঢ়িম বুলি ভাবিছে। মেডিকেল ডক্টৰ। তোমাৰ স্কুলখনৰ নাম কি আছিলে? ইউৰেকা ইংলিছ স্কুল। এইটো ক'ত হয়? ওৰাঙত। কিমান সময় পঢ়িছিলা তুমি? 6 ঘণ্টা পঢ়িছিলোঁ দিনত। কেইটাত লেটাৰ পালা? লেটাৰ 5খন ছাবজেক্টত। 5খন। আমাৰ OSD ছাৰে কি ক'লে আজি? ছাৰে মানে মই 11ৰ কাৰণে এটা অনলাইন বেচ লোৱাৰ কথা কৈছিলোঁ। ছাৰে 4,000 টকা হেল্প কৰিব। কিতাপো কিনি দিছে ছাৰে। ছাৰে কিতাপ কিনি দিছে? হয়। তোমাৰ এডমিশ্যন হৈছে? এডমিশ্যনটো হৈছে। নামটো ল'বা ভাইটি, ছাৰৰ নামটো ল'বা। ছাৰৰ নাম কি? ৰাজু ঢাকাল। ছাৰৰ নাম ৰাজু ঢাকাল। এটা ভিতৰুৱা অঞ্চলৰ পৰা ইমান দৰিদ্ৰ পৰিয়ালৰ পৰা মেট্ৰিকত 85%, অলমষ্ট এভৰি ছাবজেক্টতে লেটাৰ এটাক বাদ দি পেলাই 5টা লেটাৰ পাইছে। আৰু এই অঞ্চলৰ পৰা ইমান ধুনীয়া ৰিজাল্ট কৰি পেলাই এই অঞ্চলত সুনাম কঢ়িয়াই আনিছে। সেইটোৰ বাবে মই তেখেতক কংগ্ৰেচুলেশ্যন দিব আহিছিলোঁ আজি। আৰু তেওঁৰ অৱস্থা দেখি পেলাই অলপ আমি তেওঁক কিভাৱে সহায় কৰিব পাৰোঁ সেইবিলাক অলপমান তেওঁলোকৰ লগত আলোচনা কৰি অলপ সহায় কৰিলোঁ। আৰু তেওঁৰ পঢ়া শুনা যাতে কালি ভাল হয়, তেওঁ মেডিকেলত ইণ্টাৰেষ্টেড, ডক্টৰ হ'ব বিচাৰে, যাতে কালি অহা দিনত তেওঁ যাতে মেডিকেল কোচিং বা বেলেগ কিবা ব্যৱস্থা যদি কৰিব লাগে সেইবিলাকৰ কাৰণে আমি সুবিধা কৰি দিম বুলি তেওঁক কৈছোঁ। আৰু তেওঁ যাতে ভালকৈ পঢ়ক, ৰিজাল্ট ভালকৈ কৰক, চ' ডেট তেওঁৰ যিটো আশা বুৰি থৈছে মেডিকেলত পঢ়াৰ, সেই আশাটো পূৰণ হওক বুলি ভাবিছোঁ। মাজবাদনিफ्राय जतिन नाथनि रिपोर्ट NBT लाइव।